অলৰাইট ভালে আছেনে বহুত দিন হৈ বুজিছে নাই লগ কৰিব পৰা নাই নহয় আপোনালোকক আজি ভাবি লগ কৰি আহোঁচোন অনলাইনতে বহুত দিন হ'ল আপোনালোকৰ ইমান মনত পৰি আছে কি ক'ব বুজিছে নাই পিছে আপোনালোকে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিলে নাই কৰা মই কৰিলোঁ পাই এনেকুৱা কষ্ট হ'লেও কি ক'ব আৰু মই নকৰিহে পাইছোঁ গম পাই নাপায় কিবাই ফোন কৰিছে কৈছোন এইটোৰ পৰা যে শান্তি নাই এনেকুৱা ফোন বাজেও মোলে পাতলিয়ে ফোন কৰিছে হেল্ল' পাতলি ভালনে তোৰ বহুত দিন খবৰ খাতি নাই যে কি কবি আৰু বুজিছেনে নাই মই মানে কালি হেৰিলৈ গ'লোঁ মুদিক চাবলৈ গ'লোঁ নহয় ৰাম ৰাম মই লাখপতি বাইদেউ নহয় জানো এই ড্ৰেছ দিছিলে আমাক পিংক কালাৰৰ টুপি এটা আকৌ পিংক কালাৰৰ চাদৰ মেখেলা ধুনীয়াই লাগিছে বাৰু কেনেকুৱা গ'লোঁ আৰু বুজিছেনে গোটেই ৰ'দ অন্তকত শুকাই খাবলৈ একোটা নাই কি ক'ম এনেকুৱা কষ্ট হ'লো ইমান ভগি চগি মানুহজনী মই ক'লা হৈ আহিলোঁ কি কবি আৰু আকৌ তই কেলৈ নগ'লি যাব পাৰিলিহেঁতেন তাকেতো মোৰ ঘৰত কেনেকুৱা গালি পাৰিছে আমাৰ এখেতে তই বোলে সদায় সদায় ক'লৈ গৈ থাক পুৰা মই বোলো ৰ'বচোন ৰ'ব মই 10,000 টকাৰ কাৰণে গৈ আছোঁ এখেতে আকৌ বেয়া বেলেগ গালি পায় মোক বোলে ভাত পানী বোলে সময়মতে বোলে খাবলৈ পোৱা নাই আমুক তামুক ল'ৰা ছোৱালীকেইটা পৰীক্ষা সেইটো এটা কথা আকৌ 4টা ল'ৰা ছোৱালী থাকিলে নাপায় আমাৰ এইখিনি বহুতে নাই পোৱা বহুতে 4টা ল'ৰা ছোৱালী নহয় জানো ইয়াৰ আকৌ মানুহবোৰে 4টা 5টা ল'ৰা ছোৱালী দিয়ে এতিয়া আকৌ বৰ দিগদাৰ হৈছে তাকেতো মই এবাৰ ফৰ্ম দিবলৈ গ'লোঁ এবাৰ কিবা কৰিবলৈ গ'লোঁ ফোনটো তই গম পালি এনেকুৱাই ফোন বাজে মোৰ মানে ফোনটো তোমাক মই থওঁহে আকৌ ফোনটো বাজি কি কবি আৰু তাকেহে পাই আকৌ ৰাম 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 সঁচাকৈ দেই খবৰ খাতি লৈ থাকিবি গম পাৱ নে হ'ব দে আজি ৰাখিছোঁ ঠিক আছে মোৰ লগত পাতলিয়ে ফোন কৰিছিলে তাই বোলে একেই অৱস্থা গম পাই নে নাপায় গিয়েকে বোলে গালি পাৰিছে তাই তাই ছোৱালীজনী মেট্ৰিক দিয়া নাই জানো মানুহবোৰ বোলে ফৰ্ম ফিল আপ কৰিবলৈ আহে বোলে বিজনেছ ফৰ্ম ফিল আপ কৰিবলৈ আহে ছোৱালীজনী পঢ়া দিগদাৰ হয় নহয় মানুহবোৰো বুজিব লাগে তাৰপিছত তাই কৈনো সেই একে অৱস্থা হৈছে তাকে পাতিলোঁ কি ক'ব আৰু এইবোৰ যে বৰ সৰ্বনাশ হৈছে আৰু দেই পইচা দিয়ে নিদিয়ে ঠিকেই নাই তাকেহে সেইকাৰণে আপোনালোকৰ ওচৰত আহিবলৈ সময়ে পোৱা নাই ইফালে আকৌ সিজনীয়ে ফোন কৰিব খুৰী দিওঁ এইটো কেনেকৈ কৰে ইফালে আকৌ সিজনীয়ে কৰিব খুৰী এইটো কেনেকৈ কৰে কি ক'ব বুজিছে নাই একদম শান্তি নাইকিয়া সুধি দিলোঁ চবেই আকৌ মোকে সোধে চবেই মোকে সোধে কি ক'ব আৰু ইজো আহিব সিজো আহিব আকৌ ফোনটো থওঁহে ইজনীয়ে ফোন কৰিব সেইবোৰে আৰু কাণ্ড কি ক'ব আৰু পিছত আকৌ কথা পাতিম বাৰু এইবোৰ বিষয়ে পাই তাকেহে আমাৰ আকৌ এখেতে মোক এনেকুৱা গালি পাৰে শিৱৰাত্ৰি হৈ গৈছে ইফালে শিৱৰাত্ৰি ইফালে আকৌ মুদিও আহিছে সেইদিনা তেনেকৈ তাৰ মাজতে শুনিলোঁ আৰু মই কি ক'ব আৰু তাকেহে আকৌ আহিম 10,000 টকালৈ দেই আজিলৈ আহিছোঁ আৰু আকৌ লগ পাম অতি সোনকালে